লাগিলে ন তেনেকৈ মন কৰি থৈ দিয়া মই দেখিলোঁ বৰজনাই তেনেকৈ চাইছিলে কোনে কোনে চাইছিলে হেৰি আকৌ ফুটিয়াই আছে অঁ এনেকৈ পটকৈ বৰণখন টানিছে থৈ দিয়া মই দেখিলোঁ বৰজনাক মুখ দেখুৱাব নোৱাৰি মানে আগতে বৰজনাক মুখ দেখুৱাব নোৱাৰি বৰজনাকে মুখখন চাব নোৱাৰে নহয় আগত অঁ আগৰ কোনেও নেদুখে মোক একদম একাঠি উৰণি লৈ থাকিব লাগিব একাঠি উৰণি লৈ থৈ পেলাই অঁ থাকে পুৰণা বাৰীখনতে থাকে মোৰ আউটডেটেড আইতা এজনী আজি গ'লগৈ সঁচাকৈ বহুত অকলশৰীয়া হৈ পৰিলোঁ সহজ সৰল ভালপোৱাবোৰ আৰু কাৰো মাজৰ পৰা বিচাৰি নাপাওঁ বিয়াৰ মাত্ৰ 14 দিনৰ পিছতে আইক হেৰুৱা দুখটো থাকি গ'ল হ'লেও কোনোবাখিনি সময়ত আইৰ অনুভৱটো অভাৱ কৰিবলৈ দিয়া নাছিলে মই ঘৰলৈ গ'লে কেতিয়া আহিমকৈ দেউতাক ফোন কৰিবলৈ বাৰে বাৰে কৈ থাকিছিল আৰু যেতিয়া পাওঁ বাৰান্দাত লাখুটিডাল লৈ আমালৈ বৰকৈ হেঁপাহে চাই আছিল আজিৰ পৰা আৰু কোনো মোলৈ হেঁপাহেৰে চাই থাকিবলৈ মানুহ নাই বেছি অকলশৰীয়া অনুভৱ কৰিছোঁ বৌ য'তে আছে আপুনি সুখত থাকিব যিমানখিনি মৰম ভালপোৱা আপুনি দি থৈ গৈছে আৰু হয়তো কোনো মোক দিব নোৱাৰে আজি মই অনুভৱ কৰিছোঁ সঁচাকৈ মই মাউৰা হৈ পৰিলোঁ আৰু আপোনাৰ পিছত আৰু মোক কোনো ভাল পাবলৈ নাই মই জানো সেইটো কথা আপুনি দি যোৱা আদৰ্শ মৰম সদায় মই জীয়াই ৰাখিবলৈ চেষ্টা কৰিম আৰু সদায় মই আপোনাৰে মৰমৰ মনোজনী হৈ থাকিম য'তে আছে কুশলে থাকক বৌ ধনুকাক তাৰ পৰাই আশীৰ্বাদ কৰিব সিমান যান্ত্ৰিকময় জীৱনত জীয়াই থাকিবলৈ সঁচাকৈ আজিকালি বহুত টান সিমান সহজ সৰল মৰম ভালপোৱাবোৰ কোনো অন্তৰ খুলি দিব নোৱাৰে